এতিয়া ময়ে খাই থাকি খাবলৈ বিচাৰিছে শিৱসাগৰত ইখন দোকানে। হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই চেনেল ডাংকাচি। আজি মানে কি হ'ল, ৰাতিপুৱা আমি বজাৰৰ পৰা গৈ আহিলোঁগৈ আৰু কিন্তু এতিয়া পাপাই কৈছে বোলে ডিউক লৈ পেলাই অকণমান বজাৰলৈ ওলাই যাওঁ বুলি কৈছে। টাউনলৈ গৈ পেলাই মানে মেইন কথা হ'ল আমি নিয়ক আনিবলৈ নেক্সট গৈ আছোঁতো, তাৰ কাৰণে মানে গাড়ীত তেল ভৰাব আৰু ডিউ আজি দিনটো ঘৰতে সোমাই আছে, সেইকাৰণে তাকো অলপমান উলিয়াই লৈ যাব। চ' লেটছ গ'। কাৰেণ্ট গ'ল, এয়া পাপায়ে তলা মাৰিছে, পাপায়ে মই ডিউৱে ওলাই যাম, মা খোজকাঢ়িবলৈ গ'ল। আন্ধাৰ, চবফালে আন্ধাৰ একদম। এইটোকে কোন নল'বা, বেলেগ এটা লোৱা দিও খোজনে আহক। মই এতিয়া পাপাৰ গাড়ীৰ কণ্ডাক্টৰ হৈছোঁ। আনহো ন পাপা খাবলৈ বিচাৰি শিৱসাগৰত ইখন দোকান এৰি থৈছোঁ, সিখন দোকান এতিয়া এখন পামগৈ। দিও ৰ'বা, এতিয়া আমি আহিছোঁ ফুড ভিলা বেগ ভিলা এখন ট্ৰেন্সপৰ্টৰ ওচৰত। তাত কি পাওঁ চাওঁ কি পাওঁ। শিৱসাগৰ আহি এনেকুৱা হৈছে ন, একো খাবলৈ হোটেল বিচাৰি নোপোৱা নিচিনা হৈছে। হোটেল মানে আছে ফাষ্টফুড, ম'ম' খাওঁ বুলি ভাবিছে, এখনতো সেই ম'ম' দেখি আহিলোঁ, সেইখন থাকি আহিলে। এতিয়া কি কৰিছোঁ, মালৈ কিবা এটা লৈছোঁ, লৈ পেলাই আৰু এতিয়া আমি ক'ত খাওঁগৈ কি কৰোঁ চাওঁ। পাপাহঁতৰ লগত মই হেৰাই থাকিলোঁ এতিয়া। এতিয়া ময়ে হেৰাই থাকিলোঁ, পাপাৰ মোবাইলো মোৰ হাততে আছে, মোৰ মোবাইলো মোৰ হাততে আছে। এতিয়া নিজে বিচাৰি এডোখৰ নোপোৱাহিলৈকে মই এডোখৰ ৰৈ থাকিব লাগিব। এতিয়া পাই গ'লোহি। ক'ত গৈছিলে তোমালোকে মোক অকলে এৰি থৈ? বেটেৰী লৈ আছিলে, আহিছে অ'কে। লাষ্টত আহি আমি ৱাহ ম'ম'ত খাবলৈ লৈছোঁ আৰু আজি ভাবিছোঁ আফগানী ম'ম' খাবলৈ লৈছোঁ দেই। আফগানী ম'ম' গ্ৰেভিটো বহুত টেষ্টি বুলি কৈছে, এতিয়া কি হয় নাজানো। পাপায়েতো জেনেৰেলটো খাওঁ বুলি কৈছিলে, মই পাপাক কৈছোঁ অকণমান বেলেগ এটা টেষ্ট কৰি চাওঁ। ডিউৱে খাব চিকেন চিজ বাৰ্গাৰ একদম, আৰু কফি কাপ লৈছোঁ। চাওঁ খাই মেলিহে আজৰি হওঁ। আপোনালোক শিৱসাগৰৰ সকলেতো ইয়ালৈ আহিছে চাগে, বাকীসকলে মোৰ যিসকল ভিউৱাৰ্ছ আছে তেওঁলোকে যিসকলে নাজানে কেতিয়াবা শিৱসাগৰ আহিলে ইয়াত সোমাব পাৰিব। লোকেশ্যনটো বহুতেই ভাল লাগিছে, ভিতৰখনো বহুত ধুনীয়া লাগিছে। আগতে এবাৰ খাইছিলোঁ, তেতিয়া ইমান এনেকুৱা নাছিলে, এতিয়া অলপ বেলেগ কৰিলে। এইটো হ'ল আফগানী ম'ম' উইথ গ্ৰেভি আৰু ডিউটো খোলা। চিকেন চিজ বাৰ্গাৰ লাহে লাহে খাই থাকা। বাইট মজা। মোৰ ফোন কৰিছে। পাপা কেনেকুৱা পাইছে এইটো খাবলৈ? ভাল না? দিও অকণ টেষ্ট কৰি চাবা এইটো।
আফগানি ম'ম' উইথ গ্ৰেভি, চিকেন ম'ম' উইথ গ্ৰেভি। দিও খাইছোৱাচোন, মোক কোৱা কেনেকুৱা হৈছে কোৱা। ভালকৈ কোৱা, গৰম। ইয়াত আমি খালোঁ, ইমানেই ভাল লাগিলে নহয়। এয়া ভাইটিহঁত আছে, এওঁলোকৰে ৰেষ্টুৰেণ্ট খাই বহুত ভাল লাগিলে। আৰু তোমালোকৰ ইয়াৰ স্পেচিয়েল আৰু কি কি ম'ম' হয় কোৱাচোন? স্পেচিয়েল আপোনাৰ তন্দুৰী ম'ম' পাব, তাৰপৰা আপোনাৰ মালাই কোফ্তা ম'ম' আছে, ৰাজস্থানী মালাই কোফ্তা। আমি খোৱাটো হেৰি আছে, আফগানী ম'ম' গ্ৰেভি হয়। আফগানী ম'ম' গ্ৰেভি মানে ইমানেই টেষ্টি নহয়, মানে ৰিয়েলি ভাল লাগি গ'লগৈ খাই। আৰু জেনেৰেল ম'ম'টোতো কথাই নাই বাৰু। আৰু নেক্সট আহিব লাগিব তোমালোকৰ বাকীকেইটা ম'ম' আৰু তোমালোকৰ এইখন খোলা হ'ল ন? আপোনাৰ 4 বছৰ হৈ গ'ল। মই একদম প্ৰথম খোলোতে আহিছোঁ নেকি, যে তোমালোকৰ এই টেবুলখিনি নাই। তাকে বহুত ভাল লাগিলে দেই। হয়, আহিব। আপোনাৰ ইয়াত অকল ম'ম' বুলিয়ে নহয়, আপুনি ইণ্ডিয়ানৰো আছে। আপুনি চালে আৰু তোমালোকে হোম ডেলিভাৰী কৰা নেকি বা পেকেজ এনেকৈ? আপোনাৰ এনেকৈ চুইগি জমেট'ত যায়। চুইগি জমেট'ত যায় ন? আৰু এনেকৈ কোনোবাই যদি ফোন কৰে, ফোন কৰিলে আমি ৰেডি কৰি থৈ দিওঁ। চ' আপোনালোকক যদি ফোন নম্বৰ লাগে মই তলৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে ফোন নম্বৰটো লৈ ল'ব। এট লাষ্ট খাই মেলি আমি আহি গ'লোঁ। ৱাহ ম'ম', ৰিয়েলি ৱাহ ম'ম', ৱাহ ৱাহ ম'ম', একদম ৱাহ। So we are now back to home. চ' আপোনালোকৰ আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এটা লাইক কৰিব, আৰু কোনোবাই যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলৰ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি মোৰ ডাংকাচি ফেমিলি এজন মেম্বাৰ হ'বলৈ নাপাহৰিব। এণ্ড টিল মাই নেক্সট ভিডিঅ', বাই বাই। আমি আৰু অলপ শিৱসাগৰ টাউন ফুৰি লওঁ।